নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান বাস্তু তথা ৰাশিফলৰ মন্দিৰৰ ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজি ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে 30 তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মোৰ ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল 30 তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাবলৈ গৈ আছে। এওঁলোকৰ ভাগ্য বিশেষ ধৰণে উন্নতি হোৱা দেখা যাব। এওঁলোকৰ জীৱনত আশানুৰূপ ফল লাভ হ'ব। জীৱনত যি বিচাৰে তাকে হ'ব, যি কামত হাতিব তাতে সফল হ'ব পাৰিব, মনৰ ইচ্ছা পূৰণ হ'ব, জীৱনত যথেষ্ট আগবাঢ়ি যাব পাৰিব। ঘৰ সংসাৰ সুখ শান্তি ভাগ্য থাকিব, পৰিয়ালৰ সদস্যৰ মাজত মিলাপ্ৰীতি ভাৱ থাকিব, চাকৰি ব্যৱসায় আৰ্থিক অৱস্থা সকলো উন্নত হ'ব। প্ৰেম প্ৰণয় দাম্পত্য কেৰিয়াৰ স্বাস্থ্য সকলো দিশে উন্নতি ঘটিব, জীৱনত আশানুৰূপ ফল লাভ কৰিব। চাবলৈ গ'লে এওঁলোকে দশ দিশে উন্নতি কৰিব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, কৰ্কট, ধনু আৰু মীন ৰাশি। বন্ধু-বান্ধৱীসকল এয়া আছিল 30 ছেপ্টেম্বৰৰ আটাইতকৈ ভাগ্যৰ ৰাশি। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।